কোনোবাই প্ৰশ্ন কৰিছে টাইম পাছ মানে কি? মই উত্তৰত কলো টাইম পাছ মানে সময় অতিবাহিত কৰা। কি ক'লে এইটোতো ময়ো জানো, কিবা বহলাই কোৱা নাই। মই কলো আই ডন্ট নো। উত্তৰ আহিল তুমি সকলো জানা কিন্তু নোকোৱা। কোনোবাই সলনি হ'ল, কোনোবাই পাহৰি গ'ল, কোনোবাই মোক এৰি আনৰ হ'ল। এইবোৰ ভাবি একো দুখ নালাগে। যাৰ যি মন ইমানো মোক অধিকাৰ নাই। মই বিচৰাৰ দৰে যে সকলো হ'ব, বাছ নিজক লৈহে বহুত দুখ লাগে। কি ভাবি ইমান বিশ্বাস কৰিছিলো, য'ত আজি কাৰোবাক সহজে বিশ্বাস কৰিব ভয় লাগে।